এটা প্ৰজন্মৰ ভিতৰতে তেওঁলোকৰ বৃহৎ পৰিয়ালৰ জন্ম হয়, এটা সংখ্যা বৃদ্ধি হয়, আৰু এই ঘটনা তেওঁলোকে নিজে নিজে লেকাম লগাব যদি তেওঁলোকে যথেষ্ট শিক্ষা পায় আৰু সেইবোৰ অঞ্চলত যদি জন্ম নিয়ন্ত্ৰণৰ চৰকাৰী ব্যৱস্থা থাকে। জন্ম নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা সেইবোৰ জেগাত বহু বছৰ নাছিল। মানে অৰ্থটো এনেকুৱা যে চৰকাৰে তেওঁলোকক বাঢ়িবলৈ দিয়ে আৰু বাঢ়াৰ পিছত মানুহবিলাকৰ বিৰুদ্ধে থলুৱা মানুহক লগাই দিয়ে। মানুহে এই কথাও পাহৰি যায় যে এই উদ্বেগজনক ঘটনাৰ আঁৰত আৰু এটা কথাও আছে। আমি যাক খিলঞ্জীয়া বুলি কওঁ, তেওঁলোকৰ জন্ম নিয়ন্ত্ৰণত তেওঁলোক আকৌ অতি উৎসাহী। বেছিভাগ পৰিয়ালত মাত্ৰ এটাহে সন্তান, তাৰো এতিয়া বিয়া হয় 25ৰ পৰা 35ৰ ভিতৰত, 35 বছৰৰ ভিতৰত। তেনেহলে খিলঞ্জীয়াৰ বৃদ্ধিৰ সংখ্যা যে বঢ়া নাই, আৰু বহু দম্পতীয়ে দেৰিকৈহে সন্তান জন্ম দিবলৈ বিচাৰে। গতিকে এফালে তেওঁলোকৰ নিয়ন্ত্ৰণ নাই, আমাৰ ইফালে প্ৰচণ্ড নিয়ন্ত্ৰণ। ফলত সংখ্যা বৃদ্ধি হ'বই এটা পক্ষৰ, আৰু আনটো পক্ষৰ সংখ্যা কমিব। এইটো এটা কাণ্ডজ্ঞানৰ কথা মানুহে ভাবি নাচায়।